আৰু কিছুমান ব্যক্তিয়ে কিছুমান মইতো নকই নোৱাৰো মই কৈ দিওঁ সব কথা মই চিধা মানুহ এই ফেচবুক লৈ পেলাই কিবা কিবি মোক লৈ কিবা কৰি আছে কিবা এন্টি বেংগলী এন্টি মুছলিম কিবা কিবি তেনেকুৱা কথা নাই আমি মাত মাতিছো সিটিজেনশিপ এমেন্ডমেন্ট বিল তাৰ বিৰুদ্ধে মাত মাতিছো আৰু মই সদায় নিজক মই আধা বঙালী বুলি কওঁ কাৰণ মই বেংগলী মানুহৰ লগত ডাঙৰ হোৱা মই 8 বছৰ কৰিমগঞ্জত আছিলো লামডিঙত কিবা এটা হুলস্থুল হৈছে কিবা হৈছে সেইবোৰ হ'ব নাপায় আচলতে আৰু মই সদায় সেইকাৰণে কওঁ যে আমাৰ মানুহবিলাক পলিটিক্সৰ পৰা সদায় আঁতৰি থাকিব লাগে পলিটিক্সে কেতিয়াও ভাল বস্তু নিদিয়ে সদায় বেয়া বস্তু দিয়ে ভোট দিয়াটো আপোনাৰ কথা আপুনি কাক চিলেক্ট কৰিব আপুনি তাক ভোট দিব সেইটো বেলেগ কথা পলিটিক্সে যাতে আপোনাৰ মূৰটো নাখায় মোক সেইটো লাগে আৰু এই বস্তুটো অসমত কৰিবলৈ খুব ভাল পায় কাৰণ আমাৰ মানুহবিলাক খুব চিধা ভাল সৰল অন্তৰৰ মোটিভেট কৰিবলৈ খুব ইজি কিন্তু এতিয়া 21শ শতিকা এতিয়া এই মোটিভেশ্যনৰ সময় নাই এতিয়া আমি নিজে চিন্তা কৰোঁ নিজে কাম কৰোঁ we do our own work right so মোৰ ভাষ্যটো হ'ল যে আমি সেই বিলখনো আমি এগেইনষ্ট যিখন বিলে গোটেই অসম ধ্বংস কৰি দিব আৰু অকল মই নহয় গোটেই অসমে তাত মাত মাতিছে চ' সেইকাৰণে মোৰ পিছত লাগি লাভ নাই মই ষ্টেজৰ পৰা কৈছো যিসকল লাগি আছে কেইজন মানুহ I don't care you এইটো কি বস্তু লাগি লাভ নাই তেওঁলোকে নিজে মৰি যাব আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই বেয়া কাম কৰিছে সেইটো নিজে শুদ্ধ হ'ব লাগিব নিজে চিন্তা কৰিব লাগিব আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলেই হ'ল আমাৰ অসমীয়া বঙালী হিন্দু মুছলিম বুলি কোনো কথা নাই ইয়াত গোটেই অসমত আমি কাম কৰিছো